নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ আকৌ এটা বিশেষ ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপুনি যদি কল খেতি কৰিব বিচাৰে তেন্তে আপুনি এটা কথা আগতে পুৰুষসকলে ডাকৰ বচনত কৈ যোৱা এটা কথা মনত ৰাখিব লাগিব। ৩০০ কাশী জোপা ৰুবা কল, মাহেকে পষেকে চিকুনাবা তল, কল ৰুই নেকাটিবা পাত, তাতেই কাপোৰ তাতেই ভাত, পাত পচলা তাতেই পাবা, লংকা বনিজ ঘৰত পাবা। এতিয়া কল পুলি আপোনালোকে কেতিয়াবা পচলা খাই পাইছেনে? এই কল পুলিসমূহ পচলা খাবৰ কাৰণে আপোনাৰ কি ধৰণৰ আপোনালোকে পচলা খাব পাৰিব, কি কলৰ খাব পাৰিব? ভীমকল আৰু লগতে কাঁচকল আৰু ঘিউমনি কল আপোনালোকে পচলা খাবৰ বাবে বহুত উপযোগী। এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান এয়া হ'ল জাহাজী কল। এয়া ওখ জাহাজী কল, ওখ জাহাজী। এতিয়া হৈছে যেনেকৈ আপোনাৰ কলৰ জাত আছে চেনী কল, চাপৰ জাহাজী, চেনী চম্পা, মালভোগ, ঘিউমনি, গোবিন তুলসী, অমিত সাগৰ, কাঁচকল, মনোহৰ, ওখ জাহাজী আদি বহুত বিভিন্ন ধৰণৰ কল আছে। ইয়াৰ ভিতৰত মই আপোনাক দেখুৱাইছোঁ যে চাওক, এই ওখ জাহাজী কল। এই ওখ জাহাজী কল থোকটো বাৰু বেয়া হোৱা নাই। বৰ্তমান এথোকত 12-15 আশীমান লাগিছে আৰু কোনো ঠাইত 16-17 আশীমান লাগিছে। কিন্তু কলটোৰ বেয়া হোৱা নাই, ভালেই হৈছে বাৰু। কাৰণ এটা কথা আছে যে কষ্টফল সদায় মিঠা, সেইদৰে কষ্টফল মিঠা হৈছে। এতিয়া বৰ্তমান আপুনি পুলি কেনেকৈ বাছনি কৰিব? কলৰ পোখা ওলোৱাৰ পিছত দুবিধ পাত ওলায় দেখা যায়, আৰু এবিধ হ'ল পাত বহল আৰু আনবিধ হ'ল আপোনাৰ তৰলখনৰ নিচিনা জোঙা। আৰু এই পুলিসমূহ বৰ্তমান দ্বিতীয় বিধৰ কল পুলিকে ৰোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি, আৰু ৰোৱাৰ বাবে এই পুলিসমূহ বেছি ভাল হয়। ইয়াৰ প্ৰতি যে আপুনি যদি এখন নজৰ ৰাখিব লাগিব যাতে পুলিটো মৰি যাব নেকি আৰু কিবা ধৰণৰ বেমাৰ হৈছে নেকি সেইবোৰ আপুনি চাব লাগিব। তাৰপিছত আপুনি কলবাৰীখন পাতিলে নহ'ব। কলবাৰীখনৰ কাৰণে আপুনি প্ৰথমতে কলবাৰী পাতিবৰ কাৰণে আপোনাক ওখ মাটি লাগিব, কাৰণ যাতে বৰষুণ পৰিলে পুলিটো যাতে সোনকালে আপোনাৰ মৰি নাযায়, সেইবাবে আপোনাৰ ওখ মাটি লাগিব। আৰু দ্বিতীয়তে হ'ল আপোনাৰ পুখুৰীটো পাৰ হ'লে, পুখুৰীৰ পাৰত যদি আপুনি এই কলপুলি যদি ৰোৱা হয় তেতিয়া আপোনাৰ বেছি সুবিধাজনক হয়। আৰু ইয়াৰ বাবে আপুনি কলপুলি ৰুব, সেই কলপুলি আপোনাৰ কিহৰ বাবে লাগিব? পলসুৱা বালিচহীয়া মাটিহে হ'ব। আৰু আপুনি বহাগ মাহৰ পৰা আহিন মাহতহে এই পুলিসমূহ ৰুব পাৰিব। কাঁচকল ভাজি খাবলৈও ভাল বা আপুনি পকাই খাবলৈও ভাল। আৰু কাঁচকলৰ আপোনাৰ পুলিটো পচলাৰ বাবেও ভাল। আৰু এই কলটো শক্তিদায়ক, আৰু এই কলটো আপুনি যদি আপোনাৰ ভাজিও খাব পাৰে, আৰু নাইবা আপুনি তৰকাৰীও হ'লেও দালিৰ লগত ধুনীয়াকৈ খাব পাৰে। এই কলটো বহুত ভাল, ভিটামিনদায়ক। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ কেতিয়াও নাপাহৰিব, এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ।